Hello everyone. আজি আপোনালোকৰ বাবে লৈ আনিছো জেনাৰেল সায়েন্সৰ MCQs পাৰ্ট 1 ইয়াতে বিভিন্ন কম্পিটিটিভ এক্সামছত প্ৰায়ে সায়েন্সৰ ওপৰত সুধি থকা কোৱেশ্চন আনসাৰ্স ডিসকাস কৰা হ'ব আহক আমি ভিডিওটো আৰম্ভ কৰো ইয়াতে টোটাল 20টা MCQs থাকিব আৰু আপোনালোকক মই এডিশনাল আৰু ৰিলেভেন্ট ইনফৰমেশন দিবলৈ চেষ্টা কৰিম আপোনালোকে হেখিনি নোট কৰি থব পাৰে সো আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল What is the most abundant metal in the Earth's crust? পৃথিৱীৰ ভূত্বকত আটাইতকৈ বেছি পৰিমাণে পোৱা ধাতু কোনটো? ইয়াৰ অপচন কেইটা চাওক এলুমিনিয়াম, আইৰন, সিলিকন, অক্সিজেন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অক্সিজেন। অক্সিজেনৰ পৰিমাণ পৃথিৱীৰ ভূত্বক অৰ্থাৎ আৰ্থছ ক্ৰাষ্টত আটাইতকৈ বেছি পৰিমাণে আছে। ইয়াতে আপোনালোকে চাই ল'ব পাৰে অক্সিজেনৰ পৰিমাণ কিমান 46.1%, সিলিকন আছে সেকেন্ড পজিশনত 28.2%, এলুমিনিয়াম আছে 8.23% আৰু আইৰন 5.63%। এই ডাটাখিনি খুব ইম্পৰ্টেন্ট হয় আপোনালোকে তো মনত ৰাখি থব পাৰে কাৰণ কেতিয়াবা এই অপচনত অক্সিজেন নাথাকিলে নেক্সট কি আহিব সিলিকন তেনেকৈ আপোনালোকে অপচন চাই পেলাই আনসাৰবোৰ কৰিব যে 2 নম্বৰ কোৱেশ্চনটো লও the normal temperature of human body is মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান ইয়াৰ অপচন কেইটা চাই লওক 35 degree Celsius, 37 degree Celsius, 96 degree Celsius, 98 degree Celsius. আৰু ইয়াৰ কাৰেক্ট অপচন কি হ'ব? কাৰেক্ট অপচনটো হ'ল 37 degree Celsius. মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান হ'ব? স্বাভাৱিক তাপমাত্ৰা 37 degree Celsius. আৰু যদিহে অপচন বিলাকত ফাৰেনহাইট দিয়া থাকে ফাৰেনহাইটত দিলে আমাৰ কাৰেক্ট আনসাৰ কি হ'ব 98.6 degree ফাৰেনহাইট গতিকে আনসাৰটো আপোনালোকে ভালদৰে মন কৰি ল'ব যদি সেন্টিগ্ৰেডত দিয়া থাকে সেন্টিগ্ৰেড হলে 37 ডিগ্ৰী সেন্টিগ্ৰেড আৰু ফাৰেনহাইট হলে 98.6 ডিগ্ৰী ফাৰেনহাইট এটো আপোনালোকে নোট কৰি থব কোৱেশ্চন নম্বৰ 3 which of the following glands organs in human body secretes bile juice তলৰ কোনটো গ্ৰন্থি বা অংগই পিত্তৰস উৎপাদন কৰে ইয়াৰ অপচন কেইটা চাই লওক অপচন কেইটা হ'ল লিভাৰ থাইৰয়েড হাৰ্ট পেনক্ৰিয়াছ আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন এ লিভাৰে কি কৰে পিত্তৰস বা বাইল জুচ উৎপাদন কৰে আৰু এই বাইল জুচে আমাৰ শৰীৰত কি কাম কৰে আমি যিবিলাক বস্তু খাওঁ হেবোৰ ডাইজেষ্ট কৰাত সহায় কৰে এই লিভাৰৰ বাইল জুচে সো এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোৱেশ্চন নম্বৰ 4 which bacteria is responsible for the formation of curd কোনবিধ ব্যাকটেৰিয়াই গাখীৰৰ পৰা দৈ হোৱাত সহায় কৰে অপচন কেইটা হ'ল মাইকোবেক্টেৰিয়াম লেক্টোবেচিলাছ বেচিলাছ সালমোনেলা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেক্টোবেচিলাছ নামৰ ব্যাকটেৰিয়াই কি কৰে গাখীৰৰ পৰা দৈ হোৱাত সহায় কৰে কোৱেশ্চন নম্বৰ 5 which gas causes explosions in coal mines কোনটো গেছৰ বাবে কয়লা খনিত বিস্ফোৰণ ঘটে ইয়াৰ অপচন কেইটা হ'ল মিথেন প্ৰপেন এমোনিয়া হিলিয়াম আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰটো হ'ব মিথেন গেছৰ বাবে কি হয় কেতিয়াবা এই কয়লা খনি বিলাকত বিস্ফোৰণ ঘটে আৰু কিমান % জমা হলে বায়ুমণ্ডলত 5 পৰা 15% যদি মিথেন জমা হয় তেতিয়া কয়লা খনি বিলাকত বিস্ফোৰণ হোৱাৰ সম্ভাৱনা খুবেই হয় সো মিথেন ইজ দা কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 6 which is the longest and strongest bone in human body মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল আৰু শক্তিশালী হাড় কোনটো অপচন চাই লওক প্ৰথমতে হিউমেৰাছ ৰেডিয়াছ ফেমিউৰ ফিবুলা আৰু ইয়াৰ কাৰেক্ট আনসাৰ হ'ব কি হ'ব ফেমিউৰ নামৰ এই হাড়ডালে হৈছে আমাৰ শৰীৰৰ আটাইতকৈ দীঘল আৰু শক্তিশালী হাড় আৰু এটো ক'ত পোৱা যায় এটো থাই বন কৰঙনত এটো পোৱা যায় আৰু হিউমেৰাছটো হৈছে আপাৰ আৰ্ম বন আৰু ৰেডিয়াছ ফৰ আৰ্ম বন ফিবুলা কাপ বন question number 7 steps the smallest and lightest bone in human body is the part of which organ steps নামৰ আটাইতকৈ সৰু আৰু লাহি হাড়ডাল কোনটো অংগৰ অংশ হয় অপচন কেইটা হ'ল নোজ ইয়াৰ ফিংগাৰ নি শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰ হ'ব ইয়াৰ কাণত আটাইতকৈ সৰু হাড়ডাল এটো নাম কি স্টেপছ নামৰ আটাইতকৈ সৰু আমাৰ শৰীৰৰ আটাইতকৈ সৰু হাড়ডাল কাণত অৱস্থিত কাণৰ অংশ হয় 8 নম্বৰ প্ৰশ্ন which of the following is a non-metal that remains liquid at room temperature তলৰ কোনটো অধাতু ঘৰৰ স্বাভাৱিক
তাপমাত্ৰাত জলীয়া হৈ থাকে ক্লৰিন ব্ৰমিন হিলিয়াম ফ্ল'ৰিন আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ব্ৰমিন ইজ দ্য অনলি নন মেটেল ডেট ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ ব্ৰমিনে একমাত্ৰ নন মেটেল অৰ্থাৎ অধাতু হয় যিয়ে ৰুম টেম্পাৰেচাৰত কি হৈ থাকে জলীয়া হৈ থাকে এইটো মনত ৰাখিব 9 which element is used in pencils কাঠ পেন্সিলত কি পদাৰ্থ ব্যৱহাৰ কৰা হয় সিলিকন lead গ্ৰাফাইট চাৰকোল আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব আনসাৰটো হ'ব গ্ৰাফাইটটো কি হয় কাঠ পেন্সিলত ব্যৱহাৰ কৰা হয় আৰু গ্ৰাফাইট ইজ এ নন মেটেল এইটো নন মেটেল হয় ইউজ টু মেক পেন্সিল question number 10 what is the chemical name of washing soda ৰাসায়নিক নাম কি অপচন কেইটা হ'ল সোডিয়াম কাৰ্বনেট ক্যালসিয়াম কাৰ্বনেট সোডিয়াম বাইকাৰ্বনেট ক্যালসিয়াম বাইকাৰ্বনেট আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰ হ'ব সোডিয়াম কাৰ্বনেটৰ এইটো ৱাশ্বিং সোডাৰ এইটো ৰাসায়নিক নাম আৰু ক্যালসিয়াম বাইকাৰ্বনেটটো সোডিয়াম বাইকাৰ্বনেট কি হয় এইটো বেকিং সোডাৰ হয় এইটো আপোনালোকে মনত ৰাখিব তো ভালদৰে মন কৰিব ইয়াতে বাইকাৰ্বনেট দিয়া আছে ইয়াতে কাৰ্বনেট সোডিয়াম কাৰ্বনেটটো হ'ল ৱাশ্বিং সোডাৰ ৰাসায়নিক নাম আৰু বাইকাৰ্বনেট যদি দিয়া থাকে সোডিয়াম বাইকাৰ্বনেট যদি দিয়া থাকে এইটো কি হ'ব এইটো বেকিং সোডাৰ কেমিক্যাল নেম question number 11 the element common to all acid is সকলো এচিডত সাৰ্বজনীনভাৱে থকা পদাৰ্থ কোনটো কাৰ্বন হাইড্ৰজেন অক্সিজেন সালফাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰটো হ'ল হাইড্ৰজেন অপচন বি হাইড্ৰজেন সকলো এচিডতে উপস্থিত থাকে আপোনালোকে উদাহৰণ হিচাপে চাই ল'ব পাৰে HCl হাইড্ৰক্লৰিক এচিড বা নাইট্ৰিক এচিড ইয়াতো হাইড্ৰজেন আছে সালফিউৰিক এচিড ইয়াতো হাইড্ৰজেন আছে সো সকলো এচিডতে কি থাকে হাইড্ৰজেন থাকে question number 12 electric bulb filament is made of electric bulbৰ filament কিহেৰে গঠিত টাংস্টেন কপাৰ টিন এলুমিনিয়াম আৰু ইয়াৰ আনসাৰ কি হ'ব আনসাৰ ইজ এ অপচন এ টাংস্টেনেৰে কি গঠিত ইলেক্ট্ৰিক বাল্বৰ আমাৰ ফিলামেন্ট যেটো ফিলামেন্ট থাকে সেই ফিলামেন্টটো ইলেক্ট্ৰিক টাংস্টেনেৰে গঠিত এই টাংস্টেনটো মেল্টিং পইণ্ট কিমান হয় 3422 ডিগ্ৰী সেলসিয়াছ ইমান ডিগ্ৰী সেলসিয়াছতহে এই টাংস্টেনটো গলি যাব পাৰে গতিকে কিমান আপোনালোকে ভাবি চাওক কিমান গৰম এইটোৱে সহ্য কৰিব পাৰে সেই কাৰণে এই টাংস্টেনটো ফিলামেন্ট হিচাপে ব্যৱহাৰ কৰা হয় question number 13 the primary components of LPG LPG ত থকা মূল উপাদানসমূহ হ'ল মিথেন ইথেন বিউটেন প্ৰপেন মিথেন প্ৰপেন বিউটেন আৰু ইয়াৰ আনসাৰ কি হ'ব আনসাৰটো হ'ব অপচন ডি প্ৰপেন আৰু বিউটেনৰ উপৰিও কি থাকিব পাৰে প্ৰপিলিন থাকিব পাৰে বিউটিলিন আইসোবিউটেন এইবিলাকো থাকে কিন্তু মেইন কম্পোনেন্ট হয় প্ৰপেন আৰু বিউটেন LPG আমি যেটো গেছত ব্যৱহাৰ কৰোঁ ৰন্ধন গেছত LPG ত প্ৰপেন আৰু বিউটেন মূল উপাদান হিচাপে থাকে question number 14 নন ষ্টিক কুকিং ইউটেনসিলছ are coated with নন ষ্টিক বাচন বৰ্তন কি লেপন কৰা থাকে আজিকালি প্ৰায় নন ষ্টিক বাচন বৰ্তন আমি ঘৰত ইউজ কৰোঁ আৰু ইয়াতে কি থাকে কি কোটেড কৰা থাকে PVC টেফলন মেলামাইন ব্লেক পেইণ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব টেফলন যিবিলাক নন ষ্টিকি বাচন বৰ্তন আছে যেনে কুকাৰ বা কেৰাহী এইবিলাক কি থাকে টেফলন টেফলনৰ আসল ৰাসায়নিক নামটো কি হয় এটো PTFE এটো মনত ৰাখিব পলিটেট্ৰা ফ্লৰোইথিলিন এটো টেফলনৰ ৰাসায়নিক নাম এটো কেতিয়াবা এটো যদি অপচনত দিয়ে তেতিয়া আপোনালোকে এটো মাৰ্ক কৰিব এটো হলনি এটো আপোনালোকক অপচনত দিব পাৰে question number 15 which of the following is a non communicable disease তলৰ কোনটো অসংক্ৰমিত বেমাৰ হয় অসংক্ৰমিত বেমাৰ মানে কি জানেনে অসংক্ৰমিত মানে যিটোৱে এজন ৰোগীৰ গাৰ পৰা আন এজন ৰোগীৰ গালৈ সংক্ৰমিত নহয় এই তেনেকুৱা বেমাৰ কোনটো হয় অপচন ইয়াৰ ভিতৰত কোভিড-19 ডায়াবেটিস টিউবাৰকুলোসিস HIV AIDS ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব ডায়াবেটিসটো কি হয় এজন ৰোগীৰ গাৰ পৰা আন এজনলৈ এটো সংক্ৰমিত নহয় বাকিখিনি কি হয় সংক্ৰমিত হয় question number 16 kwashiorkor disease is caused by the deficiency of kwashiorkor নামৰ ৰোগ কিহৰ অভাৱত হয় এটোৰ শুদ্ধ উত্তৰটো কি হ'ব
প্ৰটিনৰ অভাৱত কি হয় কোৱাচিঅৰ্কৰ নামৰ ৰোগবিধ হয় এইটো প্ৰায়ে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই বেমাৰটো হয় যিবিলাকৰ প্ৰটিনৰ অভাৱ হয় Question number 17 Which of the following diseases destroys memory and thinking skills তলৰ কোনটো বেমাৰে স্মৃতি আৰু চিন্তা শক্তি নষ্ট কৰে পাৰ্কিনছন্স ডিজিজ সিজোফ্ৰেনিয়া আলজাইমাৰ্ছ ডিজিজ ডিসলেক্সিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব আলজাইমাৰ্ছ ডিজিজ এই আলজাইমাৰ্ছ ডিজিজ নামৰ এই বেমাৰবিধে কি কৰে আমাক আমাৰ চিন্তা শক্তি আৰু স্মৃতি শক্তি লোপ পোৱাত সহায় কৰে Question number 18 The radioisotope used in the detection of tumor is টিউমাৰ চিনাক্ত কৰিবৰ বাবে ব্যৱহাৰ কৰা ৰেডিঅ' আইচটপ কোনটো আৰ্ছেনিক 74 সিজিয়াম 137 কোবাল্ট 60 সোডিয়াম 24 ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আৰ্ছেনিক 74 অপচন এ আৰ্ছেনিক 74 নামৰ এই ৰেডিঅ' আইচটপটো টিউমাৰ চিনাক্ত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ লগতে আৰ্ছেনিক 74 ৰ লগতে টেকনেছিয়াম 99 ব্যৱহাৰ কৰা হয় Question number 19 Which of the following has two chambered heart তলৰ কোনটো জীৱৰ হৃদপিণ্ডৰ দুটা কক্ষ থাকে crocodile snake fish turtle এটো দুটা হৃদপিণ্ডৰ কক্ষ থকা জীৱবিধ কি হয় এটো হল ফিশ মাছৰ কি থাকে দুটাকৈ কি থাকে হাৰ্ট বা হৃদপিণ্ডৰ কক্ষ থাকে দুটা কক্ষ থাকে Question number 20 T3 and T4 hormones are secreted by T3 আৰু T4 নামৰ হৰমন উৎপাদন কৰা গ্ৰন্থি হ'ল পিটুইটাৰী গ্ল্যান্ডছ থাইৰয়েড গ্ল্যান্ডছ এড্ৰিনেল গ্ল্যান্ডছ পেনক্ৰিয়াছ গ্ল্যান্ডছ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ল থাইৰয়েড গ্ল্যান্ডছে এই T3 আৰু T4 নামৰ হৰমন দুটা উৎপাদন কৰে আৰু এই T3 মানে কি T3 মানে হৈছে ট্ৰাই আয়োডোথাইৰ'নাইন আৰু থাইৰক্সিন T4 মানে থাইৰক্সিন সো সেই দুটা উৎপন্ন কৰে থাইৰয়েড গ্ল্যান্ডছে সো আজিৰ পাৰ্টটোত ইমানখিনি কোৱেশ্চন আছিলে আপোনালোকে এটো যিমান পাৰে মনত ৰাখিব চেষ্টা কৰিব এইবোৰ প্ৰায় পৰীক্ষাত আহি থাকে আৰু আপোনালোকে যদি এই ভিডিওটো ভাল পায় তেন্তে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব যাতে মই দিয়া ভিডিওবিলাক আপোনালোকে পাই থাকে থ্যাংক ইউ